Hi viewers, Janin Joha YouTube channel to আপোনালোকৰ স্বাগতম। আজি আমি জানিম অসম টেট 2021 এডমিট কাৰ্ডটো কেনেকৈ আমি ডাউনলোড কৰিব পাৰিম। অসম টেট এডমিট কাৰ্ডটো ডাউনলোড কৰাৰ বাবে আপুনি যাব পাৰে গুগলত নাইবা ক্ৰম ব্ৰাউজাৰত। মই আহিলোঁ ক্ৰম ব্ৰাউজাৰত। আহি এই লিংকটোত ক্লিক কৰি দিলে বা আপুনি টাইপ কৰিব পাৰে ssa.assam.gov.in। এইটোত টাইপ কৰি দিলে আপোনাৰ অফিচিয়েল পেজটো অপেন হৈ যাব। ইয়াতে চাওক অফিচিয়েল পেজটো ওপেন হৈ গৈছে। এতিয়া আমি ইয়াতে লিখা আছে ক্লিক হেয়াৰ টু এপ্লাই অনলাইন। ইয়াতে আমি ক্লিক কৰি দিম, অ'কেত ক্লিক কৰি দিম। তাৰপিছত এটা নতুন পেজ খোল খাব। ইয়াতে নতুন পেজ খোল খাইছে। ইয়াতে চাওক এপ্লিকেশ্যন নম্বৰ ইয়াতে আমি দি দিম আৰু পাছৱাৰ্ডটো ইয়াতে যদি ছেভ থাকে অট'মেটিক আহি যাব, আৰু যদি ছেভ নাথাকে আপুনি আপোনাৰ এপ্লিকেশ্যন নম্বৰটো চাই ভৰাই দিব। মোৰ ছেভ আছে সেইকাৰণে মোৰ বহাব নালাগিল। ডাইৰেক্ট লগ ইনত ক্লিক কৰি দিব। তাৰপিছত আৰু এটা নতুন পেজ খোল খাব। পেজটো লোড হৈ যোৱাৰ লগে লগে আপোনাৰ অপেন হৈ যাব। ইয়াতে আপুনি চাব পাৰে আপোনাৰ ফটো আছে, ছিগনেচাৰ আছে, ইয়াতে হোম আছে আৰু এডমিট কাৰ্ড চাইছে। এডমিট কাৰ্ডত ক্লিক কৰি দিব। এডমিট কাৰ্ডত ক্লিক কৰি দিলে আপোনাৰ এডমিট কাৰ্ডটো খোল খাই যাব। আপোনাৰ এডমিট কাৰ্ডটো খোল খাই গৈছে। তাৰপিছত ইয়াত আপুনি আছে ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোডৰ বাবে এনেকুৱা এটা পেজ খোল খাই যাব আপোনালোকৰ। ডাউনলোড কৰাৰ বাবে আপুনি ইয়াতে ডাউনলোড বাটনত PDF ডাউনলোড বাটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এটা ফাইল চিলেক্ট কৰিব লাগিব আৰু ছেভত ক্লিক কৰি দিব লাগিব। আপোনাৰ এডমিট কাৰ্ডটো ডাউনলোড হৈ যাব। থেংক ইউ ভিউৱাৰ্ছ, ভিডিঅ'টো চোৱাৰ বাবে। ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।